আজি মানে 61তম যেটো বড় সাহিত্য সভাৰ অধিৱেশন হ'বলৈ গৈ আছে 2 তাৰিখ 3 তাৰিখ 4 তাৰিখ মে আজি 30 তাৰিখ এপ্ৰিল হেতু চাবলৈ মই আহিছো মানে প্ৰস্তুতি কেনেকৈ চলি আছে যেনে ধৰণে ওয়াৰ ফুটিং মেনাৰত মানুহবিলাক কাম কৰি আছে এটো ঐতিহাসিক এনেটো হ'বলৈ গৈ আছে ৰাষ্ট্ৰপতি প্ৰথমবাৰৰ কাৰণে বড় সাহিত্য সভাৰ 70 বছৰীয়া যেটো এটা ইতিহাস কোনোদিন ৰাষ্ট্ৰপতি অহা নাছিল প্ৰধানমন্ত্ৰীও অহা নাছিল বেলেগ সেন্ট্ৰেল মিনিষ্টাৰ হয়তোবা কেতিয়াবা আহিছিল তো এইবাৰ আহিবলৈ গৈ আছে আৰু তাৰ কাৰণে এটো ঐতিহাসিক হ'বলৈ গৈ আছে প্ৰায় 1 লাখ মানুহক অপ্যায়ন কৰিবৰ কাৰণে ৰিসেপশন কমিটি ৰেডি হৈছে 1 লাখতকৈ অধিক হ'ব আৰু যেটো বড় সাহিত্য সভাৰ ডেলিগেটছ প্ৰতিনিধি এই প্ৰতিনিধিয়ে মানে 4000 5000 মান হ'ব এই কাৰণে এই প্ৰস্তুতিটো এটা মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰাও আমাক যথেষ্ট সহযোগিতা আগবঢ়াই আছে প্ৰশাসনিক দিশৰ পৰাও যথেষ্ট লাগি গৈছে এটা আৰু বিটিচিৰ তৰফৰ পৰা যিখিনি সম্ভাৱিত পূৰণ কৰি গৈ আছে এতিয়া ৰাষ্ট্ৰপতি আহিছে যেতিয়া আমাৰ অঞ্চলৰ মান সন্মানৰ প্ৰশ্ন নতুন নৱগঠিত এটা ডিস্ট্ৰিক্ট ইয়াত আহি আছে ইয়াত তাৎপৰ্য এটা আছে আৰু এই কাৰণে আমি সকলো দিশত উন্নত মানৰ এটা অধিৱেশন কৰিবলৈ আমি কৈছো আমাৰ পেন্ডেল বনোৱা হল প্ৰায় মানে বৰষুণ আহিলেও 20-25 হাজাৰ মানুহ বহি পেলাই অধিৱেশনত থাকিব পাৰিব ৰাষ্ট্ৰপতিৰ ভাষণ শুনিব পাৰিব LED প্ৰজেক্টৰ লাইভ টেলিকাষ্ট সবটো মানে হৈ আছে আৰু যদি বৰষুণ নাহে বতৰ ঠিকে থাকে তাত কিমান মানুহ হ'ব লাখ লাখ মানুহ হ'ব আমি এটা বস্তু দৃষ্টিত ৰাখিলো এইবাৰ যে অধিৱেশনটো হ'ব ৰাষ্ট্ৰপতি আহিব কিন্তু এটা মেছেজ আমি পঠিয়াব চেষ্টা কৰিছো খাদ্য অপচয় কোনো কাৰণত খাদ্যৰ অপচয় হ'ব নালাগে আৰু বিভিন্ন দেশত পৃথিৱীৰ খাদ্য অপচয়ৰ বিৰুদ্ধে এটা আইন হৈছে এটা অপৰাধ যদি আপুনি খাব নোৱাৰে সেইখিনি বাকি থকা খাদ্য আপুনি গৰীব মানুহক খুৱাব লাগে কিন্তু পেলাব নোৱাৰে আৰু মটৰটো হৈছে যে আপুনি যিমান খাব পাৰে সিমানখিনি লওক তাত বেছি ল'ব নোৱাৰে আৰু যিখিনি বাকি থকা খাদ্য আমি পেলাব নোৱাৰি এই কাৰণে এটো মেছেজ এটা স্লোগান হিচাপে লৈছে যে খাদ্য অপচয় বন্ধ কৰা আৰু আমাক খাদ্যটো দিছে প্ৰকৃতিয়ে দিছে মাদাৰ আৰ্থে দিছে এটো অপচয় কৰিবৰ কাৰণে অধিকাৰ আমাৰ নাই আৰু ইয়াতে এটা হ্যান্ডলুম প্ৰমোশন ডিপাৰ্টমেন্টৰ পৰা বিটিআৰৰ হ্যান্ডলুম ডিপাৰ্টমেন্ট অসম চৰকাৰৰ হ্যান্ডলুম ডিপাৰ্টমেন্ট এটোৱে আমি কৰিব বিচাৰিছো যে আমাৰ হ্যান্ডলুম আমাৰ গৌৰৱ আমি এটো বচাই ৰাখিব লাগে লগে লগে আমাৰ যেটো বিটিআৰ অঞ্চলৰ বিভিন্ন জাতি গোষ্ঠী এই বিভিন্ন জাতি গোষ্ঠীৰে গঠিত এটা সমাজ ইয়াৰ সমন্বয় সংহতি আহি গ'ল শান্তি আহি গ'ল এটো আমি প্ৰদৰ্শন কৰিব লাগে এই কাৰণে যাতে গোটেই বস্তু ডিসিপ্লিন ভাবে যায় ইয়াৰ ট্ৰেডিশনাল মানে এক্সিবিশনো হ'ব বুক ফেয়াৰো হ'ব এক্সিবিশনো হ'ব বিভিন্ন জাতি গোষ্ঠীৰ কলা সংস্কৃতিৰ লগতে পৰম্পৰাও প্ৰদৰ্শিত হ'ব তো আমাৰ নৈতিক দায়িত্ব অসম চৰকাৰে নিজৰ দায়িত্ব পালন কৰি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিনে ৰাতি প্ৰত্যেক দিনতে খবৰ লৈ আছে কিন্তু এই অঞ্চলৰ বাসিন্দাসকলৰ এটা দায়িত্ব মান মৰ্যাদা ৰক্ষা কৰা আমাৰ নৈতিক দায়িত্ব এই কাৰণে আপোনালোককো মই অনুৰোধ জনাম সংবাদ মাধ্যম যাতে আমাৰ ইয়াৰ পৰা এইখিনি 2-3 দিনত কোনো নেগেটিভ মেছেজ নাযায় ৰাষ্ট্ৰপতিয়ে যাতে আমাক এটা সভ্য সমাজ উন্নত সমাজ সংস্কৃতিবান সমাজ আমি যে কিমান সংস্কৃতিবান আৰু দেশৰ ছাত্ৰত ৰাষ্ট্ৰৰ ছাত্ৰত আমি নিজকে উৎসৰ্গ কৰিবলৈ সাজু প্ৰয়োজনত তাৰ কাৰণে ৰাষ্ট্ৰবাদৰ যেটো বতৰা এইটো আমি পঠিয়াবলৈ চেষ্টা কৰোঁ সকলোকে এই কাৰণে মই অন্তৰৰ পৰাই আহ্বান সব জনগোষ্ঠীয়ে সিদিনা ওলাই আহক ঘৰৰ পৰা আৰু হেজাৰ হেজাৰ জনতাৰ সমাগমেৰে তেওঁক আমি আদৰণি জনাম আৰু সন্মান দিম